Hello guys, welcome back to my channel. Durga Pujar পলমকৈ হলেও আপোনালোকক সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে বাৰু পূজা কত কত চালে? মইনো এবাৰ কত কত পূজা চালো আপোনালোকেও চাওক। মই প্ৰথমতে দেউতাৰ সৈতে চণ্ডিকাত গৈছিলো আৰু ইয়াতে বহুত দোকান আছে আৰু ইয়াতে আপোনালোকে চাকি ধূপ ফুল এইবোৰ কিনিবলৈ পাব। গাইজ 6টা বজাত আহিও ইয়াৰ বৃহৎ লাইন দেখিবলৈ পোৱা গৈছে ইয়াতে। উপায় নাই গাইজ। এইখন চণ্ডিকা দেৱালৰ প্ৰতিমাখন এইখন খুবেই ধুনীয়া হৈছিল আৰু এয়া মই দেৱীৰ ওচৰত সকলোৰে যাতে শুভ হয় তাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। দুৰ্গা পূজাৰ এক এৰাব নোৱাৰা অংগ যে জিলাপি আৰু পকা মিঠৈ। আপোনালোকে বাৰু মোৰ দৰে জিলাপি ভাল পায় নেকি? কমেণ্ট কৰি জনাবচোন। জিলাপি ইজ লাভ গাইজ। গাইজ অষ্টমীৰ দিনাখন বৰুণ দেৱতাই ইমানেই নাটক কৰিলে যে আমি আধা বাটৰ পৰা ফিৰি আহিব লগা হ'ল। বাঘেশ্বৰীলৈ যাব নাপালোৱে। এতিয়া নৱমীৰ দিনাখন আমি বাঘেশ্বৰীলৈ দেউতা আৰু মই ৰাওনা হ'লোঁ। আহকচোন আপোনালোকেও চাওক বাঘেশ্বৰীতনো আমি কি কৰিলোঁ। বৰুণৰ লীলা গাইজ ধৰবাই নদী আৰু আচ্ছা ৰাস্তাটোৰ ওপৰতো কি অৱশ্যে আৰু গাইজ আমি বাঘেশ্বৰী আহি পালোঁ। ইয়াতে খুবেই বেছি মানুহ হৈছিল আৰু ইয়াতে এক্সট্ৰাকৈ চেণ্ডেল থ'ব পাৰি। আমি এতিয়া চেণ্ডেল খুলি পেলাই আমি এতিয়া দেৱীৰ ওচৰত সেৱা কৰিবলৈ প্ৰৱেশ কৰিলোঁ। এইখন এখন খুবেই ধুনীয়া পাহাৰীয়া জেগা হয়। আপোনালোকে পূজাৰ পৰিৱৰ্তে ইয়াতে এনেও দৰ্শন কৰিব আহিব পাৰে। এয়া আমাৰ বাঘেশ্বৰীত পূজা চোৱা হৈ গ'ল ইয়াত আৰু বাঘেশ্বৰীলৈ যোৱা বাটতে আৰু এইখন গোবৰ্ধনৰ পূজা মণ্ডপখনো পোৱা যায়। আপোনালোকে ইয়াতো চাব পাৰে। আৰু এয়া হৈছে ছয়গাঁৱৰ পূজা মণ্ডপ। ইয়াতেও আমি দেউতা মই মা আৰু মামাহঁতৰ বাৰ লগত পূজা চাবলৈ আহিছিলোঁ। খুবেই ধুনীয়া হৈছিল আৰু প্ৰতিমাখনো খুবেই ধুনীয়া। আৰু ইয়াতে আমাৰ এইটো মন্দিৰ বনোৱা হৈছে নতুনকৈ মন্দিৰটো আৰু ইয়াৰ ফটো উঠিবৰ বাবে ধুনীয়াকৈ ফটো ফ্ৰেম বনাই দিছে। গাইজ চেলফি মেইন আজিকালি।